নমস্কাৰ, স্বাগতম ইয়াকাৰা শিৱা ইউটিউব মোৰ চেনেললৈ। মই কুন্তলা, আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি মই আনিছোঁ আপোনালোকলৈ আন এটি সৰস্বত গল্প। গল্পটোৰ নাম হৈছে অনুভৱ। তেন্তে আহক গল্পটো শুনো। সাগৰৰ ঢৌবোৰ একো একোবাৰ সুউচ্চ হৈ আৰু একো একোবাৰ একেবাৰে শান্ত হৈ সাগৰৰ তীৰত খুন্দা মাৰিছেহি। সাগৰৰ মাজভাগ পোৱাৰ লগে লগে যেন ঢৌবোৰ শক্তিশালী হৈ উঠে। সাগৰৰ তীৰত আছিল অনেক মানুহ। কিছুমানে খোজকাঢ়ি আছিলে, কিছুমানে ব্যায়াম কৰিছিলে, কিছুমানে দৌৰিছিলে, কিছুমানে আকৌ সাগৰৰ ঢৌৱে উটুৱাই অনা শামুকৰ খোলাবোৰ বুটলি আছিলে। আৰু অনেক মানুহ আছিল মোৰ দৰে, যি নেকি সাগৰৰ পাৰত বহি সাগৰৰ ঢৌ দৃশ্য চাই আছিল। সূৰ্য অস্ত যোৱা সময়কণত সাগৰৰ সেই দৃশ্য অতি সুন্দৰ। সূৰ্যই পানী স্পৰ্শ কৰো কৰো হওঁতেই সেই সময়তে আহে সাগৰৰ টহলদাৰী আৰক্ষী দল এটা, আৰু সেই দলটো আহে ঘোঁৰাৰ পিঠিত উঠি। সেই দৃশ্য অতি সুন্দৰ, অতি মোহনীয়। এনেকুৱা লাগে যেন কোনোবা চিত্ৰকাৰে অঁকা এক জীৱন্ত ছবি। আনকালে এই দৃশ্য মোৰ বাবে অতি প্ৰিয়, কিন্তু আজি মোৰ খং উঠি আছে। আজি মোৰ অকণো ভাল লগা নাই এই দৃশ্য। সুউচ্চ হৈ উঠা ঢৌবোৰ মোৰ এনেকুৱা লাগিছে যেন সিহঁতে মোক জোকাইছে। আজি মোৰ মূৰটো ঘৰত গৰম উঠি আহিছে। মোৰ আজি খুব খং উঠি আছে। ঘৰৰ মানুহ মাতি পঠিয়াইছিলোঁ ইয়ালৈ, মানে মই য'ত আছোঁ চাকৰি সূত্ৰে তাত কেইদিনমান থাকি যাবৰ বাবে। এতিয়া মই চাকৰি কৰোঁ, নিজৰ ওপৰত নিজৰ ভৰিত নিজে থিয় দিছোঁ। নিজৰ মতে খৰচ কৰোঁ, নিজৰ মতে থাকোঁ, নিজৰ মতে খাওঁ, নিজৰ মতে পিন্ধোঁ। মই যি সাগৰৰ বৰ্ণনা দিছোঁ সেয়া হৈছে মাৰিনা বিচৰ কথা কৈ আছোঁ মই। ঘৰৰ মানুহ আহিছিল ফুৰিম বুলি, এসপ্তাহমান হৈছে অহা। পিছে সেই কি, অসমত থাকোঁতে যি কাণ্ড ইয়াতো সেই একেই। মই এতিয়া তেওঁলোকৰ কাৰণে সৰু হৈ আছোঁ। এইটো নকৰিবি, সেইটো নকৰিবি, ইমান দামী বস্তু কেলৈ কিনিছ, এতিয়াই ইমান দামী বস্তুটো দৰকাৰ নাই, হেন তেন শুনি আছিলোঁ। আজি কিবা এটা কাম কৰি থাকোঁতে মায়ে আহি পেলাই কৈ আছিলে ওচৰত বহি লৈ পেলাই মোক, ওচৰৰ মানুহৰ ঘৰৰ কথা, মানে অসমৰ আমাৰ ওচৰ চুবুৰীয়া কেইঘৰমানৰ কথা। আৰে ভাই, মোৰ কি দৰকাৰ সেইবোৰ মানুহৰ কথা, মোৰ কাৰো দৰকাৰ নাই। খং উঠিলে, মই উঠি গুচি আহিলোঁ। আহোঁতে খঙৰ কোবত মই কেইটামান দামী বস্তু দলিয়াই ভাঙি থৈ আহিলোঁ। এইটো মই আগতেও কৰোঁ, যেতিয়া অসমত আছিলোঁ থাকোঁ, খং উঠে, তেতিয়া খং উঠিলে বস্তু ভঙাটো মোৰ নিজৰ এটা স্বভাৱ। ঘৰৰ পৰা ওলাই আহোঁতেও বস্তু ভাঙি আহোঁ, আৰু ঘৰত সোমাওঁতেও বস্তু ভাঙিয়ে সোমাওঁ। মোৰ ওপৰত থকা বাইদেউ, দাদা, মা, দেউতা সকলোৱে মোৰ ওপৰত একেবাৰে ব্ৰিটিছ ৰাজ চলায়। আৰে মোৰ লগৰ ল'ৰা ছোৱালীক মানুহবোৰে কিমান টকা দিছিলে, মানে মাক দেউতাকে। মোৰ ঘৰত আকৌ পকেট মানিৰ এটা হিচাপ লোৱা হয়। পকেট মানি মোক দিয়ে, কিন্তু হিচাপ কৰি আৰু তাকো মই কিহত খৰচ কৰিলোঁ তাৰ এটা হিচাপ দিব লগা হয়। খং উঠি আহে মোক। আৰু এতিয়া নিজৰ পইচা নিজৰ দমত কিনিছোঁ। আৰে তেতিয়াও তেওঁলোকৰ আপত্তি শুনি আছিলোঁ, কিন্তু কিমান শুনি। মোৰ ওপৰত তেওঁলোকৰ আপত্তি, মই হেনো ঘৰত মানুহ আহিলে ভালদৰে কথা নাপাতোঁ। আৰে তোমালোকৰ আলহী আহিছে, তোমালোকে কথা পতা না ভাই, মোৰ কি দৰকাৰ পেন থাকিবলৈ। মোৰ বন্ধু আহিলে মইতো কথা পাতোৱেই। মোৰ বন্ধু আহিলেও আপত্তি। মোৰ বন্ধুবোৰ আহি বেডৰুমত বহে। তেওঁলোকৰ প্ৰশ্ন, বেডৰুম আৰু ড্ৰয়িং ৰুম একাকাৰ কৰাৰ দৰকাৰ কি? যদি বন্ধুবোৰ আহি বেডৰুমতে ঘণ্টা সময় আড্ডা মাৰে, ড্ৰয়িং ৰুমৰ দৰকাৰেই নাই। বন্ধু হয়, বেডৰুমলৈ আহিছে, কথা পাতিছে, তাত তেওঁলোকে পাব লগা আছে কি মই বুজি নাপাওঁ। মুঠতে সকলোতেই না নকৰিবি নথবি, আৰে একোৱেই নাজানে। তেওঁলোক যেনেকুৱা বৰ, তেওঁলোকৰ কাণ্ড কথা ঠিক তেনেকুৱা বৰিং। খং উঠিছিলে মোক খুব। এতিয়া উঠি আছে, মূৰটো উতলি আছে। আগতে ভাল পাওঁ মই ভাপত সিজোৱা, এই যে সাগৰৰ পাৰত ভাহি আহে, সাগৰৰ বতাহৰ ঢৌৰ বতাহত সিজোৱা বেবীকৰ্ণৰ গোন্ধ, ভাপত সিজোৱা বেবীকৰ্ণৰ গোন্ধ আৰু আঙঠত সিজোৱা মাকৈৰ গোন্ধ। আজি কিন্তু মোক একোৱেই ভাল লগা নাই। আজি মোৰ সেই গুণবোৰো কিবা অশান্তিকৰ লাগিছে, বিৰক্তিকৰ লাগিছে। মুঠতে মূৰটো আজি মোৰ সাংঘাতিক গৰম উঠি আছে। খুব খং উঠিছে মোৰ ওচৰতে বহি আছিলে এহাল মোৰে পিতৃ মাতৃ বয়সৰ দম্পতী। তেওঁলোকক দেখি মোৰ আৰু খং উঠিলে। মনত পৰিলে নিজৰ ঘৰত এইমাত্ৰ যুঁজি অহা নিজৰ ঘৰৰ সেইহালৰ কথা, মানে মোৰ মাতৃ পিতৃৰ কথা। তেওঁলোকে কিবা কথা পাতি আছিলে। কথাৰ সৰুতে বুজি পালোঁ তেওঁলোকে কি ধৰণৰ কথা পাতিছে।
মই কৈ দিব পাৰোঁ পৃথিৱী এই মাক দেউতাকে ল'ৰা ছোৱালীক বকনি দিয়া সুৰ আৰু মৰম কৰা সুৰ সকলো ভাষাতে কিন্তু একেই। মই বুজি পাইছিলোঁ এওঁলোকে ল'ৰা ছোৱালীৰ কিবা বদনাম গায়ে আছে। খংটোতো উঠি আছিলে, ভাবিলোঁ ঘৰৰ কিতাপটো একো ক'ব নোৱাৰিলোৱে, এইকেইটাকে ভালকৈ শুনাই থৈ যাওঁ। তেওঁলোকে কি ক'লে, কি কৈ আছে শুনিবলৈ মই কাণ পাতিলোঁ। তেওঁলোকৰ কথা আছিল এনেধৰণৰ। মানুহজনে কৈ আছিলে মানুহগৰাকীক, ইহঁতৰ কাৰণেতো আমি গোটেই জীৱনটো উৎসৰ্গা কৰিলোঁ। কোনো উৎসৱ পাৰ্বণত আমি কাপোৰ লোৱা নাই। তোমাৰ মনত পৰেনে শেহতীয়া কোনটো উৎসৱত আমি কাপোৰ লৈছিলোঁ? মইতো মনত পেলাবই নোৱাৰোঁ। ইহঁতৰ মুখত অকণ হাঁহি দেখিবৰ কাৰণেই ইহঁতকে আমি প্ৰত্যেক উৎসৱত কাপোৰ দিছিলোঁ, সিহঁতে বিচৰা বস্তু দিছিলোঁ। কত সময় পাৰ হৈ গ'ল নহয়নে? তুমি একো লোৱা নাই, মই একো লোৱা নাই। তথাপি সিহঁতে ভাবে আমি সিহঁতৰ কাৰণে অদৰকাৰী, আমি সিহঁতক একো দিয়া নাই। সিহঁতে পইচাৰ হিচাপ লয়। সিহঁতে মোক কয় মই টাপলি মৰা জোতা পিন্ধোঁ। সিহঁতে লাজ পায় মানুহৰ আগত চিনাকি দিবলৈ সিহঁতৰ দেউতাকে টাপলি মৰা জোতা পিন্ধে কাৰণে। কাৰণ মই হেনো মহা কৃপণ। 2000-3000 টকা খৰচ কৰি জোতা লোৱাটো দূৰৰে কথা, মই হেনো 1500 টকা খৰচ কৰি চেন্দেলযোৰ নলওঁ। সিহঁতে ভাবে মই কৃপণ। সিহঁতে লাজ পায় দেউতাকৰ আগত চিনাকি দিবলৈ, মানুহৰ আগত চিনাকি দিবলৈ সিহঁতৰ দেউতাক বুলি। তুমিতো তোমাৰ সকলো চখ বাদ দিছা। তুমি 500 টকীয়া শাৰী এখন কত বছৰ নিয়া, তুমি ভাবা, তুমি দেখুওৱা মানুহক যে 500 টকা শাৰীখন তোমাৰ কাৰণে সাংঘাতিক অমূল্য, যেন 5 লাখ টকীয়া। তুমিতো তোমাৰ চখবোৰ বিসৰ্জন দিছা মাইকী মানুহ হৈ। মই জানো তুমি চখহীন আছিলা। তুমি তোমাৰ চখবোৰ ইহঁতৰ কাৰণেই নিজৰ মনত বন্ধ কৰি থৈ দিছা, আৰু সেই বন্ধ কোঠাৰ চাবি তুমি তোমাৰ বুকুত ভৰাই থৈছা, যাতে কোনেও খুলি চাব নোৱাৰে তোমাৰ মনৰ সেই বেদনা। মই কিন্তু বুজিলে মই তোমাক দিব নোৱাৰোঁ, কাৰণ ইহঁতৰ ইচ্ছাবোৰ, ইহঁতৰ খৰচ মই পূৰণ কৰিব লাগে, ইহঁতৰ ভৱিষ্যতবোৰ, সিহঁতৰ পঢ়া শুনাৰ পৰা আৰম্ভ কৰি সকলোবোৰ। তাৰপাছতে সিহঁতে কয় আমি সিহঁতৰ কাৰণে একো কৰা নাই। সিহঁতৰ মতে আমি একোৱেই নহয়, আমি মূৰ্খ, আমি একো নাজানো, আমি মহাকৃপণ। সিহঁতে সিহঁতৰ মাজতে এখন সমাজ গঢ়ি লৈছে। সেইখিনিত থাকিব কেৱল সিহঁতৰে ভাল পোৱা, সিহঁতৰে কিছুমান নিৰ্দিষ্ট বন্ধু বান্ধৱী, সিহঁতৰ লেপটপ আৰু কম্পিউটাৰ আৰু তাত ব্যস্ত ছাটিং। কথা পাতিলেও বেয়া পায়। কালি তুমি মাজনীৰ লগত কথা পতাটো মই শুনিছিলোঁ। তুমিতো উপদেশী গৈ তাইৰ লগত কথা পাতিছিলা। তাইক তুমি হয়তো তোমাৰ কলেজীয়া দিনীয়াৰ কথা কৈছিলা। তাই বেয়া পাইছিল। মই দেখিছিলোঁ তাই একেবাৰে তোমাৰ কথা শুনা নাই, আৰু এটা সময়তে উচাপ মাৰি গৈছিল আৰু চিঞৰ মাৰি তোমাক কৈছিলে, মা তুমি যেনেকুৱা বৰ, তোমাৰ কথাবোৰ তেনেকুৱা বৰিং। মই বৰ আমনি পাইছোঁ। সিহঁতে আমাৰ লগত এষাৰ কথা পাতিবও নোৱাৰে, বেয়া পায়। আমি যি মাক দেউতাকে সিহঁতক কথা ক'ব শিকালোঁ, খোজ কাঢ়িব শিকালোঁ, আজি সিহঁতৰ কাৰণে আমি একেবাৰে অলাগতিয়াল। তেওঁৰ কথা শুনি মহিলাগৰাকীয়ে কৈছিলে, হয়তো আপুনি আৰু ময়েই নহয়, আমাৰ হয়তো বহুত পিতৃ মাতৃৰ আজি এই চাম ল'ৰা ছোৱালীৰ লগত এনেকুৱাই হৈছে, এনেকৈ ভুক্তভোগী হৈছে। একেখন চালিৰ তলত থাকি, একেটা ঘৰত থাকি মাহৰ পাছত মাত বোল নাই, মাতিবলৈ সিহঁতৰ সময় নাই। সিহঁতে কেৱল যন্ত্ৰৰ দৰে চলি আছে, আৰু আমিও আমাৰ যন্ত্ৰৰ দৰে কৰ্তব্যবোৰ পালন কৰি আছোঁ। একেলগে আছোঁ, কিন্তু একেলগে আজি কিমান মাহ ধৰি খোৱা নাই। একেলগে একেটা ঘৰতে থাকোঁ। সিহঁতে আহি পেলাই আমাৰ লগত এষাৰ কথাও নকয়। সিহঁতেতো নাজানে আপোনাৰ মোৰ কি হৈছে, আমাৰ শৰীৰ টুটি আহিছে, আৰু আমাৰ কি হৈছে। সিহঁতে কেতিয়াবা কিবা খবৰ লৈছেনে, ল'বলৈ ইচ্ছা কৰিছেনে? কেতিয়াবা যদি উপদেশী গৈ কৈছোঁ, সিহঁতৰ বাবে বুঢ়া হৈছা, বেমাৰ হ'বই। ইয়াৰ কোনো উপায় নাই নেকি? মানুহজনে কৈছিল, উপায়টো একো বুজি নাপাওঁ, বুজি পোৱাৰ কোনো উপায়েই নাই, আৰু উপায় ক'ৰ পৰা দিম। মই তেওঁলোকৰ কথাখিনি শুনি আছিলোঁ। তেতিয়া মোৰ মনত পৰিলে কিছুমান পুৰণা কথা। যেতিয়া মই কলেজত এডমিশ্যন লৈছিলোঁ, তেতিয়া মাৰ ডিঙিত এডাল সোণৰ চেইন আছিল, কিন্তু মোৰ এডমিশ্যন লোৱাৰ পাছত মাৰ সেই সোণৰ চেইনডাল ৰূপৰ চেইনলৈ বদলি হৈছিল, আৰু আজিও মাৰ ডিঙিত ওলমি আছে। তেতিয়াহ'লে মাৰ সেই সোণৰ চেইনডাল ক'লৈ গ'ল? দেউতাৰ জোতাৰ জোতাৰ তলটো বহুদিন আঠা এৰাই যোৱা মই দেখিছোঁ।
দেউতাই চাদৰযোৰ পিন্ধি জোতাযোৰ এটা পলিথিনত ভৰাই পলিথিনৰ মোনাত ভৰাই মুচি ওচৰলৈ লৈ যায় আৰু আঠা লগাই আনে। এবাৰ দুবাৰ নহয়, 5-6 বাৰৰ বেছি। আৰু মই ভাবিছিলোঁ দেউতা আচলতে মোৰ কৃপণ, সেইকাৰণে জোতাযোৰ কিনি লোৱা নাই। আজি এইহাল পিতৃ মাতৃৰ কথাই মোক বহুত পুৰণা কথা মনত পেলাই দিলে, যিবোৰ নেকি মই কেতিয়াও ভাবিব লগা বুলি ভবাই নাছিলোঁ। মনত পৰিছে মোৰ প্ৰথম কলেজত এডমিশ্যনৰ সময়ৰ কথা, যেতিয়া ঘৰৰ আমাৰ অসমৰ ঘৰখনত থকা অতি পুৰণি আৰু অতি মৰমৰ চিপ হিচাপে ৰখা ককা দেউতাৰ দিনৰ মাইহাংখন বেচি দিয়া হৈছিল এজনক, এটা মোটা অংকত। মই সুধিছিলোঁ এইখন কেলৈ বেচিছা? মা দেউতাই কৈছিল অদৰকাৰীও, একো কামত নাহে, আজিকালি এইবোৰ বস্তু কোনো মূল্য নাই। সেইকাৰণে যদি মূল্যই নাছিল তেতিয়াহ'লে তেওঁলোকৰ মোৰ মা দেউতাৰ সেই 4টা চকুৰ কোণত পানী ডোঙা মই কিয় দেখিছিলোঁ? তেতিয়াৰ পৰা আজিলৈ মই একো বুজিয়ে নাপালোঁ। আৰু আজি এইহাল মানুহৰ কথাই মোৰ মনত পেলাই দিলে পুৰণি কথাবোৰ। চিনেমাৰ ফ্লেশ্ববেকৰ দৰে মোৰ যেন মূৰত ৰীলবোৰ ঘূৰিব ল'লে পুৰণা স্মৃতিৰে। মোৰ মূৰত যেন এটুকুৰা বৰফ পৰি অত দেৰি উতলি থকা সেই জুইকুৰা শান্ত হৈ গ'ল। মানুহবোৰলৈ মই চালোঁ, তেওঁলোকে চাই আছে একেবাৰে নিলিপ্তভাৱে উদাভাৱে সেই সাগৰৰ ঢৌবোৰলৈ। মানুহগৰাকীক কৈছে, জীৱনটো বুজিছা মুঠেই মসৃণ নহয়, এই সাগৰৰ ঢৌবোৰৰ দৰে ওখ চাপৰ, ওখৰা মুখৰা, মসৃণ কেতিয়াও নহয়। আমি তাৰ মাজেৰেই চলি যাব লাগিব, ঠিক তেনেকৈ ওখৰা মুখৰা বাটেৰে। মই সাগৰৰ তীৰত অলপ সময় ৰৈ লাহে লাহে ঘৰলৈ খোজ ল'লোঁ। ঘৰলৈ আহি বাৰান্দাত ভৰি দিয়ে কোণটোত থোৱা জোতাৰ এখনলৈ চালোঁ। তাত আছিল দেউতাৰ সেই তাহানিয়ে দেখা জোতাযোৰ আৰু মাৰ ভৰিৰ চেণ্ডেলযোৰ। মাৰ ভৰিৰ চেণ্ডেলযোৰত আছিল মাৰ ভৰিৰ আঙুলিৰ প্ৰত্যেকটোৰ একোটা দাগ, একোটা গাঁত। কত বছৰ চাগে সেই চেণ্ডেলযোৰ পিন্ধি পেলাই মায়ে ফুৰিছে। তাত বহি গৈছে মাৰ সেই চেণ্ডেলযোৰত বহি গৈছে মাৰ আঙুলিৰ দাগ, আৰু সেই দাগে সৃষ্টি কৰিছে একোটা গাঁতৰ। মনত পৰিলে বিয়া খাবলৈ সৰুৰ পৰা, বিশেষকৈ মই ক্লাছ 7 মান থকাৰ পৰাই মায়েতো মাত্ৰ দুযোৰ পাটৰ কাপোৰে পিন্ধি আহে আৰু উলিয়াই কেৱল কাৰোবাৰ বিয়া থাকিলেহে। সেই দুযোৰ পাটৰ কাপোৰ পিন্ধিলে মই গম পাওঁ মা বিয়া খাবলৈ যাব। মাকটো মই দেখা নাই নতুন পাটৰ কাপোৰ এযোৰ লোৱা। মই মোৰ ভৰি জোতালৈ চালোঁ। মোৰ ভৰিত আছিলে ব্ৰেণ্ডেড জোতা, এটা দামী ব্ৰেণ্ডৰ জোতা। মোৰ গাত থকা টি চাৰ্ট আছিলে এটা দামী ব্ৰেণ্ডৰ টি চাৰ্ট। ইয়াক কিন্তু মই মোৰ পইচা কিনা নহয়, দেউতাহঁতে মোক দিয়া। মই চাকৰিৰ পৰা কেইদিন হৈছে, মাত্ৰ 2 মাহ। মই মোৰ ৰুমলৈ সোমাই গ'লোঁ। মা দেউতাই আশা কৰিছিলে আগৰ দৰে মই ধুমধাম কৰি সোমাম, বস্তু ভাঙি উৎপাত কৰিম। শান্তশিষ্ট সোমোৱা মোক দেখি মা দেউতাই অলপ তবত মানিলে। ৰুমৰ দৰ্শন বন্ধ কৰি মই হুকাই কান্দি উঠিলোঁ। মা দেউতা দৌৰি আহিল। দুয়ে মোক সাবটি মাৰি ধৰিলে আৰু সাবটি মোক সুধিলে তোৰ কি হৈছে, গা ভালে আছেতো? ইমান উৎপাত, ইমান উদণ্ড হৈ খং কৰি ওলাই যোৱা মোক তেওঁলোকে আকৌ সাবট মাৰি ধৰি মোৰে গা বেয়া হৈছে নেকি সুধিছে। দুখত মই আৰু ভাগি পৰিলোঁ আৰু হুকাই কান্দিলোঁ। কেৱল মাৰ হাতখন ধৰি খামুচ মাৰি ধৰি আৰু দেউতাৰ হাতখনত খামুচ মাৰি ধৰি ক'লোঁ, যদি পাৰা মোক ক্ষমা কৰি দিবা, মই মোৰ ভুলবোৰ আজিহে বুজিছোঁ। দুয়ো তবত শিলপৰা কপৌ যেন হ'ল। দুয়োলৈ চালে আৰু আচৰিত মোক একেকোবে ক্ষমা কৰি দিলে। মই কৈছোঁ, আজি যুৱ প্ৰজন্মৰ ফালৰ পৰা মই কৈছোঁ, জাতিৰ পিতাই কোৱা সেইষাৰ কথা। তেখেতে কৈছিল, যি যাক বতাহ নিৰ্মল আৰু বিশুদ্ধৰ কাৰণে ঘৰৰ সকলো খিৰিকী খুলি দিয়া। নিৰ্মল আৰু বিশুদ্ধ বতাহ আহিবৰ কাৰণে ঘৰৰ সকলোবোৰ খিৰিকী খুলি দিব লাগে। কিন্তু যেতিয়াই সেই বতাহজাকে প্ৰচণ্ড ধুমুহাৰ কাৰলোক ধৰি প্ৰৱেশ কৰে, তেতিয়াহ'লে সকলোবোৰ খিৰিকী জপাই দিবা, যাতে সি ভিতৰত সোমাই ধ্বংস কৰিব নোৱাৰে ঘৰৰ ভিতৰৰ বস্তুবোৰ, যিবোৰ মই কৰিছোঁ আৰু মোৰ দ্বাৰা অনেকে কৰিছে। পাশ্চাত্যৰ বহু বেয়া, বহু অপসংস্কৃতি আমি লৈছোঁ, ভালখিনিতো লোৱা নাই, ভালখিনিও লওঁচোন। ধন্যবাদ। যদি গল্পটো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ। ভালে থাকক, কুশলে থাকক আৰু সাৱধানে থাকিব। নমস্কাৰ।